বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল গালং ৰিভিউলৈ। আজি আমি আনবক্সিং কৰিম HP 680 ৰিফিল কিট। এটো আমি আজি আনবক্সিং কৰিম আৰু ইয়াৰ ব্যৱহাৰৰ ওপৰত আমি আলোচনা কৰিম। আহকচোন তেন্তে আমি ভিডিওটো আৰম্ভ কৰো। এয়া আনবক্সিং কৰিম এটা ৰিফিল কিটটো। এয়া আমি কাটিব লৈছো, কাটিলো আৰু এতিয়া আমি এটো কি পেকিং কৰিলে হয় এই কাপলা কাটিব লাগিব, এটো চাৰি কাটিব লাগিব। মই ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিছিলো, এটো যোৱা কালি আহি পাইছে। ইয়াৰ মূল্য ডেলিভাৰী চাৰ্জৰ সৈতে 900 টকাই পৰে আৰু 896। 4 টকাটো খুচৰা নাই বুলি আৰু দাদাজনক দি দিয়া হ'ল। আনবক্সিং কৰিছো। Wow, mal pequeño. Esto pequeño. Mejor que se already. এইটো কিটটো, এই কিটটো 4টা ইংক আছে, ৰঙৰ টেমা। এই 4টা আমি গোটেই সম্পূৰ্ণ কিটটো হয়। বেজি আছে ইয়াত, আৰু ভিতৰত কি আছে আমি দেখাম। মই জনাটো বেজি গ্লভ চব আছে, কিন্তু মই খুলি আপোনালোকক দেখুৱাম। এইটো দিছে, তাৰপৰা দিছে বেজি দুটা, বেজি টোটেল 5টা দিছে। বেজি 5টা। কালাৰ এইকেইটা টিচু পেপাৰ, তাৰপৰা আহিলে আৰু গ্লভছ দিয়া নাই, গ্লভছো দিয়া নাই। এইটো টেমা, এইটো হ'ল মেগান্টা, এইটো ইয়েলো, এইটো মেগান্টা, এইটো ব্লেক, এইটো ব্লেক, এইটো ব্লেক, আৰু এইটো আহিলে আপোনাৰ কাইন। 4টা আৰু ইয়াত আহিলে আপোনাৰ বেজিৰ 3টা চিঞ্জৰ 4টা দিছে এই কিটটো। আৰু ইয়াৰ এইকেইটা আমি এতিয়া এইটো মোৰ প্ৰিন্টাৰ, HP 2677। এইটোত মই ব্যৱহাৰ কৰিম, যিহেতু এইটো মোৰ কাৰ্টিজ শেষ হ'ল অলৰেডি। গতিকে আজি ইংক আমি ৰিফিল কৰিম। তেন্তে চাওঁচোন। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ এই চেনেলটো। আৰু এই কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে মই যিকোনো নতুন ভিডিঅ' দিওঁ তেন্তে আপোনালোকে নটিফিকেশ্যন পাই যায়। ধন্যবাদ।